ছাত্ৰ ছাত্ৰীসকল, আজি তোমালোকলৈ এটি কুৱেশ্যন এনচাৰ লৈ আহিছোঁ। প্ৰশ্নৰ উত্তৰ। আহাচোন আমি প্ৰশ্নৰ উত্তৰটো চাম। আমি নিৰোগী সুস্থ হৈ থাকিবলৈ কেনে ধৰণৰ খাদ্য প্ৰয়োজন তাৰ বিষয়ে লিখা। উত্তৰ। জীৱনকালত আমি যদি সদায় নিৰোগী বা সুস্বাস্থ্যৰে জীয়াই থাকিব বিচাৰোঁ, তেন্তে আমাৰ বাবে অত্যন্তই জৰুৰী আমি দৈনন্দিন খোৱা খাদ্যৰ ওপৰত গুৰুত্ব দিয়া, কাৰণ আমাৰ দেহত আমি খোৱা বিভিন্ন ধৰণৰ খাদ্যৰ পৰাই আমাৰ দেহে প্ৰয়োজনীয় ভিটামিনসমূহ লাভ কৰে। লগতে আমি সঠিক সময়ত খাদ্য সঠিক পৰিমাণে খোৱাৰ ওপৰতো গুৰুত্ব প্ৰদান কৰাৰ অত্যন্ত জৰুৰী। আমি এনেকুৱা মানুহ দেখা পাওঁ যি মানুহে জীৱনত কেতিয়াও মাদক দ্ৰব্য, ভাং, চিগাৰেট আদি সেৱন কৰা নাই। তাৰ উপৰি বাহিৰৰ হোটেলত খাদ্য নাখায় স্বাস্থ্যৰ ক্ষতি হ'ব বুলি। তেনেস্থলত এনে লোকৰো কেতিয়াবা গুৰুতৰ ৰোগ হোৱা দেখা যায়, কাৰণ সময়ত খাদ্য গ্ৰহণ নকৰা বা খোৱাৰ পাছত কিছুমান নিয়ম পালন নকৰাৰ বাবে। আমি সকলোৱে জ্ঞাত যে আমাৰ শৰীৰত ভিটামিনৰ অভাৱ পূৰণ কৰে বিভিন্ন ধৰণৰ শাক-পাচলি, ফল-মূল, গাখীৰ আদিয়ে। এইবোৰ আমি নিয়মিত খাব লাগে। এইবিলাক ভিটামিন, আইৰণ, কেলচিয়াম আদি শৰীৰৰ বাবে অতি প্ৰয়োজনীয়। পোষণৰ অভাৱত ভুগিব লগা হৈছে, কাৰণ খাদ্য খোৱাৰ পাছত এনে কিছুমান কাম কৰোঁ যাৰ বাবে খোৱা খাদ্যসমূহ ভালদৰে হজম হ'ব নোৱাৰে আৰু খাদ্যৰ পৰা পাব লগা ভিটামিন, মিনাৰেলছ আদি আমাৰ শৰীৰে সঠিকভাৱে গ্ৰহণ কৰিব নোৱাৰে। ইয়াৰ উপৰিও আমি কিছুমান ডাঙৰ ভুল কাম কৰাৰ ফলত আমাৰ শৰীৰত ভয়াৱহ এলাৰ্জি, দুৰ্বলতা আৰু সহজে ভাল কৰিব নোৱাৰা কিছুমান ৰোগৰ উৎপত্তি হয়। আমাৰ শৰীৰৰ বাবে খাদ্য যিমান গুৰুত্বপূৰ্ণ, তেনেকৈ খাদ্যৰ সৈতে জড়িত নীতি-নিয়ম সমূহো আমি সদায় মানি চলাটো সিমানেই গুৰুত্বপূৰ্ণ। আমি প্ৰত্যেক মানুহে খাদ্য খোৱাৰ সঠিক নিয়ম পালন কৰি আমি বিভিন্ন ৰোগৰ ঔষধ খোৱাৰ পৰা বিৰত থাকিব পাৰোঁ আৰু নিৰোগী হৈ এক সুস্থ সবল জীৱন যাপন কৰিব পাৰোঁ। ধন্যবাদ।